নমস্কাৰ। মই যোৱাকালি এটা এড দিছিলোঁ যে মোক মানে এডিট কৰা মোবাইলত ভিডিঅ' এডিটিং কৰা মোক এজন ল'ৰা লাগে। এখেত জাগিৰোডৰ পৰা আহিছে। ভাইটি, তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম বিজিত কলিতা। আচ্ছা, এখেতে মোৰ ভিডিঅ' চাই ভাল পায় আৰু মোৰ ভিডিঅ'বিলাক অলপ ৰিক্সি হয়। সেই ভয় নোহোৱাকৈ এই সাহস কৰি অহাৰ কাৰণে মই এখেতক ধন্যবাদ দিছোঁ। কিন্তু মোক ইমানে মোক এজনহে লাগে, কিন্তু ইমান মানুহে ফোন কৰিছে, কমেণ্টতো আপোনালোকে চালে পাব, আৰু বহুতে ফোন কৰিও কৈছে দাদা মই ল'ৰা দিম। আৰু মোৰ যিমান বন্ধু আছে ফেচবুকৰ কমেণ্টৰ বাহিৰতো বহুতে কৈছে মোৰ তাতে এজন আছে, মোৰ তাতে এজন আছে, মোৰ তাতে। কিন্তু মইতো সকলোকে ৰাখিব নোৱাৰোঁ, তাৰ কাৰণে মই দুখিত। কিন্তু মই এটা কথা কওঁ, এই যিখিনি মানুহ আজি এজন ল'ৰাৰ কাৰণে আজি যে মোক আজি 7-8,000টা মোৰ তাত আজি ফোন আহিলে, তে আপুনি ভাবি চাওক অসমত নিবনুৱা সমস্যাটো কিমান গম্ভীৰ ৰূপ লৈছে। আমাৰ অসমীয়া মানুহে এতিয়া কৰ্মসংস্থাপন নাপায়। আমাৰ বজাৰ চজাৰবিলাক গোটেই বহিৰাগত দখল কৰি লৈছে। মই সেইকাৰণে কথা দিছোঁ, আজি যিখিনি মানুহে মোক এই এডিটিঙৰ আহিব খুজিছিল বা আৰু বেলেগ কোনোবা যদি ব্যৱসায় কৰিব বিচাৰে, মই কথা দিছোঁ ফাঁচী বজাৰ, পণ্টল বজাৰ জাগাত যাই মই নিজে বহিৰাগতক উচ্ছেদ কৰাই মই খিলঞ্জীয়াক বহাই দিম। মই গেৰাণ্টি দিছোঁ, ওলাই আহা আমাৰ অসমীয়া। আৰু এটা কথা কওঁ, আপোনালোকে মোক এই কথাটো ৰাইজ মোৰ ভুল হয় যদি ক'ব, মোক জনাব। মই দল সংগঠনক লৈ, জাতীয় সংগঠনক লৈ কৈছোঁ, গোটেইখিনি জাতীয় সংগঠনে কিন্তু গাত পাতি নল'ব। তাৰে ভিতৰত দুই এটা ভাল থাকিব পাৰে, মই সেইটো নাজানো। কিন্তু মই দল সংগঠনৰ কোনো পদক্ষেপ দেখা নাই আমাৰ খিলঞ্জীয়া জাতিটো যাতে উচ্চ স্তৰলৈ যায়। যদি জাতিটোৰ হকে, খিলঞ্জীয়াৰ হকে যদি কাম কৰিব নোৱাৰে, তে আমাক জাতীয় সংগঠন কিয় লাগে? ৰাইজসকল অনুভৱ কৰি আপোনালোকে কমেণ্টত এইটো মোক জনাবচোন, মোৰ ভুল হৈছে নেকি মই যিখিনি কথা কৈছোঁ। আমাক জাতীয় সংগঠন কিয় লাগে যদি জাতিটোৰ হকে কাম কৰিব নোৱাৰে? কওক আপোনালোকে। আজি মই কিছুদিনৰ পৰা অকলে অকলে লাগি আছো, বহুতে মোক ছাপোৰ্ট কৰি আছে। ধন্যবাদ যিখিনি মানুহে মোক ছাপোৰ্ট কৰিছে। কিন্তু দল সংগঠনে কোনো মাত মাতা আজিলৈ দেখা নাই। কোনো দল সংগঠনৰ মই ছাপোৰ্ট পোৱা নাই। কিয় আজি দল সংগঠন বিলাক বহি আছে? তেওঁলোক খালি কি চান্দা লোৱাৰ কাৰণে নেকি? তেওঁলোকে চান্দা লৈ বহিৰাগত বৰপিৰা পাৰি দিছে। কালি মোক ননচেন্স গালি দিছে চাৰব ভাটিত বিহাৰীয়ে। ক'ত সাহস পালে? কাৰ কাৰণে সাহস পালে? কোনে সাহস দিছে? জাতীয় সংগঠন তোমালোকক কৈছো মই, কিন্তু সকলোকে কোৱা নাই দেই। দোষী যদি তোমালোকে গাত পাতি ল'বা। নালাগে আমাক এনেকুৱা জাতীয় সংগঠন যদি জাতিৰ কাৰণে কাম কৰিব নোৱাৰা। বাছ।